হেল্ল' বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল ইউটিউব অফিচিয়েললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই গৈ আছোঁ তিনিচুকীয়া অৱস্থিত ডাঙৰি সোণমইনা বিহু দলৰ দুজন ব্যক্তিক বিহুৱাক চিনাকি কৰাই দিব বিচাৰিছোঁ। বন্ধুসকল, আহকচোন তেখেতসকলৰ লগত চিনাকি হওঁ। বন্ধুসকল, প্ৰথমে মই চিনাকি কৰাই দিব বিচাৰিছোঁ সোণমইনা দলৰ বিহুৱা আমাৰ জ্যোতি, আৰু আমাৰ সোণমইনা দলৰে বাঁহী খুব ভাল বাঁহী বজায় আমাৰ বসন্ত দা। প্ৰথমে মই শুনিব বিচাৰিছোঁ, যিহেতুকে বিহুৱা আমাৰ জ্যোতিৰ মুখত মই শুনিবলৈ পাওঁ, যিহেতুকে ময়ো আছোঁ সেই দলটিৰ লগত জড়িত হৈ আছোঁ। তো যিহেতুকে আমি গাড়ীত যাওঁতে খুব ধুনীয়া সুৰেৰে তেখেতে গান গাই যায়। আৰু বন্ধুসকল, যিহেতুকে আমাৰ জ্যোতিয়ে বহুত ভাল গীত গায়, গতিকে প্ৰথমে আমি ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ তেখেতৰ পৰাই। গতিকে জ্যোতি, তোমাৰ পৰা যদি এটি বিহু কলি শুনিব পাৰোঁ। ধন্যবাদ। এটি সৰু যোজনাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ও দেহি ও ফুল ফুলিলে জগতে জানিলে, ঐ থেকেৰা ফুলি লেও ৰাতি অহায় ঐ আমাৰে নাচনি ওলাও সাজিকা জিয় ও যেন হালধি ৰে গাঠি। ধন্যবাদ। তেখেতৰ গীত শুনিলে আচলতে শুনি থাকিব মন যায়। মই এবাৰ তেখেতৰ ওচৰত আকৌ আহিম। মই এবাৰ চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ বসন্ত ককাইদেউ। তেখেতৰ পৰা যদি আমি বাঁহী কলি এটি যদি শুনিব পাৰোঁ। প্ৰথম নমস্কাৰ। এই হেৰিলৈ মতালে ধন্যবাদ জনাইছোঁ, কিন্তু কৰিম আৰম্ভ কৰিলোঁ বাঁহী কলি। ধন্যবাদ থাকিল ককাইদেউ আপোনালোক ইমান ধুনীয়া বাঁহী সুৰ শুনোৱাৰ বাবে। বন্ধুসকল, যিহেতুকে মই যোৱা বছৰৰ পৰাই সোণমইনা বিহু দলটিৰ লগত জড়িত হ'বলৈ পাইছোঁ, আচলতে মই নিজকে বৰ সৌভাগ্য যেন ভাবোঁ। কাৰণ এনেকুৱা এটা বিহু দলত মোৰ জড়িত হ'বলৈ বহুত মন আছিলে, কিন্তু ফাইনেলি মই সেই মোৰ সপোনটো পূৰা হ'ল। গতিকে যেতিয়া আমি বিহু মাৰিবলৈ যাওঁ, তেতিয়া আমাৰ জ্যোতিয়ে গাড়ীত যেতিয়া গুণগুণাই যায় বিহুৰ গীতবিলাক, বিহুৰ নামবিলাক, তেতিয়া আচলতে তেনেকুৱা এটা অনুভৱ মই প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে জ্যোতি, তোমাৰ পৰা যদি মই আৰু এটি বিহু নাম যদি শুনিব পাৰোঁ। ঠিক আছে, মই যোৱা বছৰে গোৱা গীত এটাকে গাই দিওঁ। পথাৰৰে শুনি ৰুবনি ঢুকে পকা ধাননি ৰুবনি যাকে পাতিব গলি, যাকে পাতিব গলি চৰে হৰিণী যে নয়নি ৰুবনি তোমাৰ মিঠা চাৱনি ৰুবনি শুনতে শুগা শুনতে আচলতে গীতটি শুনিলে শুনি থাকিব মন যায়, বহুত ভাল লাগে। কিন্তু তেখেতৰ ওচৰত আকৌ আহিম। এইবাৰ মই বসন্ত ককাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতুকে তেখেতে খুব সুন্দৰ আচলতে বাঁহী বজায়। মই দেখিছোঁ তেনেকৈ বহুত জেগাত দেখিছোঁ। গতিকে তেখেতৰ পৰা যদি এটি ভাল বাঁহী কলি শুনিব পাৰোঁ বসন্ত ককাইদেউ। ঠিক আছে, সৰুকৈ বজাই দিওঁ আৰু ইমান পাৰ্বতো নহয়, অলপ থুলমূলকৈ আৰু।
গীত শুনিলোঁ, ধুনীয়া ধুনীয়া বাঁহী সুৰ শুনিলোঁ। ইয়াৰ বাহিৰেও তেখেতসকলে কি কৰি ভাল পায়, কিহৰ লগত জড়িত হৈ আছে, বলকচোন তেখেতসকলৰ পৰাই শুনো। বন্ধুসকল, যিহেতুকে আমাৰ এই জ্যোতিৰ নামটো বাৰু শুনিলোঁ, আপোনালোকে গম পালে। এতিয়া তেখেতৰ পৰিচয়টো জানিব বিচাৰিছোঁ। তেখেতে কেনেকৈ ক'ত আছে ঘৰ, গতিকে অকণমান যদি মোৰ ইউটিউব চেনেলৰ যোগেদি যদি আপুনি জনাই দিয়ে। মোৰ ঘৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ডাঙৰি বেঙেলা। যিহেতুকে আপুনি ইমান দিনৰ পৰা বিহুৰ লগত জড়িত হৈ আছে, বিহুৰ বাহিৰেও আৰু আপুনি কিহৰ লগত জড়িত হৈ আছে? বিহুটো বাৰু সময়ত মাৰোঁ, হয়। এতিয়া তেনেকৈ ব্যস্ততা বুলি তেনেকৈ নাই বাৰু। দিহানামৰ লগত অলপমান ব্যস্ততা হৈ আছে বাৰু। বন্ধুসকল, যিহেতুকে তেওঁ ক'লে দিহানামৰ লগত জড়িত বুলি, যদি অকণমান যদি দিহানাম অকণমান যদি শুনিব পাৰোঁ। বন্ধুসকল, তেখেতৰ পৰা দিহানামটি শুনিম বাৰু। লগতে আমাৰ ককাইদেউ যদি তেখেতক এই বাঁহীত অলপ সহায় কৰি দিয়ে। আহিলে শ্ৰী শংকৰ গুৰু বালিতে পাতিলে ৰভা চকু দি ভকতে চাপৰি বজালে মাধৱে লগালে ঘোষা। জ্যোতি, তোমালৈ ধন্যবাদ থাকিল। তুমি যে ইমান ধুনীয়া গীত গোৱা বা ইমান ধুনীয়া হৰিনাম গোৱা বা দিহানাম গোৱা, তুমি আনুষ্ঠানিকভাৱে ক'ৰবাত শিক্ষা গ্ৰহণ কৰিছিলা নেকি? তেনেকৈ আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰা নাই আজিলৈ। তেনেকৈ কোনো এটা গ্ৰুপত থাকিয়ে দাদাসকলৰ পৰা শুনি দেখি তেখেতলোকে কিবা ভুল উত্তৰবিলাক শুধৰাই দিয়ে আৰু। হয়। মই আপোনাক ইয়াতে এটা কথা সুধিব বিচাৰিছোঁ। যিহেতুকে আপুনি ইমান বছৰে আপুনি সোণমইনা বিহু দলৰ লগত জড়িত হৈ আছা, গতিকে আপুনি বিহুৰ কাৰ লগত আপোনাৰতো নিশ্চয় গুৰু হিচাপেতো কোনো এজন ব্যক্তি আছে। গতিকে মই যদি জানিব পাৰোঁ, আপুনি কাৰ লগত শিকিছিলে? সোণমইনা বিহু দলটিৰ লগত জড়িত হৈয়ে শিকিছিলে নে তাৰ আগতে শিকিছিলে? যদি তোমাৰ পৰা যদি জানিব পাৰোঁ। মই বাৰু বিহু গ্ৰুপৰ তেনেকৈ নিজৰ গাঁৱৰ পৰাই আৰম্ভ কৰিছোঁ। নিজৰ গাঁৱৰ দাদাসকলে বাৰু প্ৰথম ঢোলৰ পৰা আৰম্ভ কৰিছোঁ। কিন্তু গান গোৱাটো আৰম্ভ কৰিছোঁ পোনপ্ৰথমে সোণমইনা গ্ৰুপৰ পৰাই আৰম্ভ কৰিছোঁ গানৰ ক্ষেত্ৰত। ঠিক তেনেকৈ আৰু। যিহেতুকে আপুনি ইমান ধুনীয়া গীত গায়, গতিকে আপোনাৰ ওচৰত পুনৰ আহিম। মই ককাইদেউৰ ওচৰত আহিব বিচাৰিছোঁ। ককাইদেউ, আপুনি যিহেতুকে ইমান ধুনীয়া বাঁহী আৰু লগতে আপুনি পেঁপা খুব ধুনীয়া বজায়। মই দেখিছোঁ আপোনাক বিহুৰ প্ৰগ্ৰামত দেখোঁ, খুব ধুনীয়া পেঁপা বজায় আৰু বাঁহী বজায়। গতিকে আপুনি ক'ৰবাত আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিলে নেকি পেঁপাৰ আৰু বাঁহী? নাই, তেনেকৈ কৰা নাই। সৰুৰ পৰাই ধৰক বেলেগৰ হেৰিত মুখত চাই মেলি বা শুনি মেলি তেনেকৈ নিজে অলপ খুৱাই বাঁহীটো পেঁপাটো সেই অলপ চাওঁ। সেই তেনেকৈ আজি বজাই ইমানখিনি পাইছোঁ। আচলতে ককাইদেউ, আপোনাৰ ইমান ধুনীয়া বাঁহী সুৰ বা পেঁপাৰ, আচলতে ভাবিব নোৱাৰি যে আপুনি কাৰোবাৰ ওচৰত শিক্ষা গ্ৰহণ কৰি নাই কৰা বুলি ক'লে আচলতে আমি বিশ্বাস নহয়। আচলতে ইমান ধুনীয়া বাঁহী সুৰ আপুনি দিয়ে। আৰু যেতিয়া মই আপোনাক ষ্টেজত যেতিয়া আপুনি উঠি থাকে, মই যেতিয়া তলৰ পৰা চাওঁ, আচলতে এনেকুৱা এটা আপোনাৰ বাঁহী কলি বাজে যে সেই বাঁহী কলিটোৱে মানে মোৰ হৃদয় স্পৰ্শ কৰি যায়। গতিকে তেনেকুৱা বাঁহী কলি দি যদি আপোনাৰ বাঁহী সুৰত যদি এতিয়া শুনিবলৈ পাওঁ, কি বজাম? ধুনীয়াকৈ বজাই হয়। ধন্যবাদ থাকিল।
আচলতে খুব সুন্দৰ আচলতে আপোনাৰ মাহী সুৰ শুনিলে আচলতে শুনি থাকিব মন যায় গতিকে দৰ্শকো আমনি পাব পাৰে গতিকে মই ইমানকৈ কথা কৈ থাকিলে গতিকে যিহেতুকে গান শুনিবলৈ বা মাহী সুৰ শুনিবৰ কাৰণে দৰ্শকসকলে অপেক্ষা কৰি আছে মই আকৌ পুনৰবাৰ যাব বিচাৰিছোঁ আমাৰ জ্যোতিৰ ওচৰলৈ জ্যোতি বন্ধুসকল এবাৰ পুনৰ আমি বিহুগীত এটি শুনিব বিচাৰিছোঁ যিহেতুকে জ্যোতি যোৱা বছৰ আমাৰ ৰিপুল ককাইদেৱে তেখেতৰ ৰচিত এটি বিহু নাম মানে জোৰা নাম এফাকি আছিলে আমাৰ সৰু বিহুটি নচোৱা সেই বিহু জোৰা নাম ফাকি আচলতে খুব ভাল লাগে সেই গতিকে যদি সেই বিহু নাম ফাকি যদি আপোনাৰ মুখে যদি শুনিব পাৰোঁ চেষ্টা কৰিছোঁ হয় ভনী ৰঙাকৈ চোলাটি কোনে তোমাক পিন্ধালে ঐ মানুহ ধুনীয়াকৈ দুহাত যে টুকাৰবোৰ কোনে তোমাক বোলালে ঐ মানুহ ধুনীয়াকৈ ঐ আহিবি বিহুলৈ ঐ নাচে পাতিবলৈ ও সৰু ভনী বিহু বিহু লাগিছে নাচো নাচো লাগিছে যিহেতুকে ৰিপুল ককাইদেৱে ইমান ধুনীয়া গীত এটি যোৱা বছৰ সৰু বিহুটিত নচাবৰ কাৰণে আপোনালোকক বা আমাক দিছিলে তেখেতলৈ মোৰ চেনেলৰ যোগেদি তেখেতকো ধন্যবাদ জনাইছোঁ ককাইদেউৰ পৰা যদি এবাৰ বাঁহী কলিটি যদি শুনিবলৈ পাওঁ নিশ্চয়কৈ ভাল লাগিব নহয় জানো বন্ধুসকল আচলতে তেখেতসকলৰ বাঁহী সুৰ আৰু বিহু নাম শুনি থাকিব মন যায় এৰি যাবলৈ মন নাযায় বন্ধুসকল ইমান ব্যস্ততাৰ মাজতো তেখেতসকলে মোক এইকণ সময় দিয়াৰ বাবে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ বন্ধুসকল তেখেতসকলে ইমান ব্যস্ততাৰ মাজতো আহি মোক যে এইকণ সময় দিলে মইনো কিনো দিম মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা তেখেতসকলক এখনি ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছোঁ প্ৰথমে মই যদি এখনি গামোচাৰে মৰম যাচিব বিচাৰিছোঁ থেংক ইউ এবাৰ মই ককাইদেউ এখনি ফুলাম গামোচাৰে মৰম যাচিছোঁ বন্ধুসকল ভিডিঅ'টি ইমানটাই সামৰণি মাৰিব লাগিব গতিকে শেষত যদি মই তেখেতসকলৰ পৰা এটি বিহুনাম দুইজনৰে বিহুনাম যদি এটি শুনিব পাৰোঁ চ' ভাল লাগিব ইয়াৰ আগতে কওঁ যিহেতু ভিডিঅ' সামৰিব লৈছে তেখেতে তো আপোনালোকে যিটো অফিচিয়েল যিটো ইউটিউব চেনেল তেখেতৰ সেইটো আপোনালোকে আগবঢ়াই নিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু তেখেতৰ পৰিয়ালটো আৰু অলপ ডাঙৰ কৰিব থেংক ইউ ধন্যবাদ তেনেহ'লে আমি শেষলৈ যাব বিচাৰিছোঁ দুইজনতে যদি এটা বিহু নাম শুনিব পাৰোঁ আপুনি বাহিনীত সহায় কৰিব গগনা আগলি বাহ নাচনী ফুলিলে নাহ লৈ আহিছোঁ গগনা আগলি বাহ কুলিৰ কোমল মিঠা বিহু বিহু লাগে গাত কুলিৰ কোমল মিঠা বিহু বিহু লাগে গাত নাচনী নচুৱাই থাকিলে নালাগে ভাগৰ
থাকিলে নালাগে ভাগৰ। ধন্যবাদ। বন্ধুসকল আজি ভিডিঅ'টি ইমানতে সামৰিব লাগিব। চ' বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।